Hello friend, welcome back to my YouTube channel Quanta Rohom. Friend, আমি last class time and work কৰি আছিলোঁ. Time and work two variable কৰি আছিলোঁ. আজি আমি time and work type 2 কৰিম যোনটো 3 variable হয়. Question based on 3 variable. তো বলক আমি ভিডিওটো আৰম্ভ কৰোঁ. তো আমাৰ first question কৈছে ইয়াত চাওক. Bipin can do a piece of work in 2 days. Vaibhav can do the same work in 3 days and Chirag can do the same work in 6 days. If they start working together, how many days will they take to complete the work? ইয়াত কি কৈছে 3 ভেৰিয়েবলৰ কথা কৈছে যোনটো আমি এতিয়া কৰিম এটা ফাৰ্ষ্ট কি কৈছে ভিপিনে কৰে কিমানত দুদিনত বৈভৱৰে কৰে কিমানত 3 দিনত আৰু চিৰাগত কিমান দিন কৰে চিৰাগে 6 দিনত কৰে এই তিনটাৰ টোটাল ওয়ার্ক ল'ব লাগিব যোনটো হৈছে এলসিএম আমি নেক্সট ক্লাছত পঢ়িছিলোঁ ইয়াৰ এলসিএম ল'ম আমি এলসিএম হ'ব 6 আৰু এফিচিয়েন্সি ওলাম বিপিনৰ কিমান হ'ব বিপিনৰ 3 বৈভৱৰ 2 চিৰাগৰ কিমান হ'ব 1 ইয়াত কি কৈছে ইয়াত কোৱেশ্চনটো আমাক কৈছে গোটেইকেইটাই মিলি কামটো কিমান দিনত শেষ কৰিব বুলি কৈছে তো টোটাল সিহঁতৰ এফিচিয়েন্সি কিমান হ'ব 3 2 5 1 6 মানে সিহঁতে এই গোটেইকেইটাই মিলি এদিনত কেইটা কাম কৰিব 6টা কাম কৰিব তো টোটাল আমাৰ 6টা কাম আছে গোটেইকেইটা মিলিলে 6টা কাম কৰিব টোটাল আমাৰ ডেজ কিমান লাগিব 1 ডেজ 1 ডে তো অপশন সি কারেক্ট आंसर नेक्स्ट क्वेश्चन जो আছে আমি नेक्स्ट क्वेश्चन to কৈছে A B and C can complete a work in 12 15 and 20 days respectively মানে A কৰে 12 দিন B কৰে 15 দিন আৰু C কৰে 20 দিনত how many days are required to finish the work if they work together যদি গোটেইকেইটা একেলগে কাম কৰে তো ইয়াত কামটো সম্পূৰ্ণ কৰিবলৈ কিমান দিন লাগিব হেতু লিয়াব দিছে ঠিক আগৰটোৰে সেম আছে আমি কৰিম এতিয়া A কৰে আমাৰ কিমান দিনত 12 দিনত B কৰে 15 দিনত C কৰে কিমান দিনত 20 দিনত হল এটা টোটাল কাম কিমান হ'ব হেতৰ এলসিএম হ'ব 12 15 পিছে এলসিএম কিমান হ'ব 60 তো 12 ৰে এতিয়া কি কৰিব লাগিব আমি ফাৰ্স্ট এৰ এফিচিয়েন্সি উলিয়াই ল'ব লাগিব এফিচিয়েন্সি কৰিবলৈ হয় কি টোটাল ওয়ার্কক টাইমেৰে কি কৰিম আমি ভাগ কৰি দিম এৰ এফিচিয়েন্সি উলিয়াম আমি এৰ এফিচিয়েন্সি কিমান হ'ব 5 বি এফিচিয়েন্সি 4 সি এফিচিয়েন্সি 3 তো এটো গুটেকে হেতৰ প্ৰত্যেকৰে এদিনত কেটাকে কাম কৰিব হেতু উলাই গল মানে এফিচিয়েন্সিটো উলাই গল তো আমাৰ ইয়াত কি কৈছে কোৱেশ্চনটোত গুটেকেটা মিলি কিমান দিনত কাম কৰিব বুলি কৈছে তো গুটেকেটাই মিলি এদিনত কেটা কাম কৰিব 5টা মানে 4টা মানে 3টা কিমান হ'ব 5 9 9 3 12 তো 12টাত কাম কৰিব গুটেকেটাই মিলি এদিনত ঠিক আছে কিন্তু আমাৰ কাম আছে টোটাল কিমান 60টা তো গুটেকেটাই মিলি কৰিব কিমান এদিনত 12টাকে তো টোটাল টাইম আমাক কিমান লাগিব 5 ডেজ লাগিব তো অপশন কোনটো হ'ব আমাৰ এ অপশন এ কারেক্ট তো নেক্সট তো যাম আমি এতিয়া নেক্সট তো সেম একই হয় কি কৈছে নেক্সটত a man a boy and a woman can finish a work in 12 days 15 days and 20 days মানে এজন মানুহে কৰে 12 দিনত আৰু এটা লৰাই কৰে 15 দিনত আৰু এটা ওমেনে কৰে 20 দিনত in how many days can the work be finished by a man a woman and a boy when all of them work together মানে গুটেই কেজনে মিলি যদি কামটো কৰে কিমান দিন লাগিব হেতু উলিয়াব লাগিব আমাৰ ইয়াত তো মেনে কিমান দিনত কৰে মেনে কৰে 12 দিনত বয়ে কৰে কিমান দিনত 15 দিনত তাৰছত ওমেনে কিমান দিনত কৰে 20 দিনত তো টোটাল ওয়ার্ক উলিয়াম প্ৰথম আমি টোটাল ওয়ার্ক কিমান হ'ব ইয়াৰ এলসিএম হ'ব কিমান হ'ব 60 হ'ব 12 15 20 ৰ এলসিএম আছে 60 বা আৰু এতিয়া ইয়াৰ গুটেকেটাৰ এফিচিয়েন্সিটো উলিয়াই লম কোনে কেটাকে কাম কৰিব এদিনত হেতু উলিয়াই লম মেনে কিমান কৰিব মেনে 5টাকে কৰিব এফিচিয়েন্সি আৰু বি এ কিমান কৰিব বি ওলাব 4 আৰু ওমেনৰ কিমান ওলাব 3
গোটেইকেইটাই মিলি পেলাই গোটেই কামটো কিমান দিনত কৰিব আমি সেইটো উলিয়াব লাগে যিহেতু তো গোটেইকেইটাই মিলি কামটো টোটেল কাম হ'ব 5টা 4টা 3টা মানে 12টা কাম হ'ব সেই এদিনত গোটেইকেইটাই মিলি যদি কৰে ঠিক আছে কিন্তু আমাৰ টোটেল কাম কিমান দিছে 60 তো 12টাকে কাম হ'ব এদিনত গোটেইকেইটাই মিলি কৰিলে তো গোটেই কামটো কিমান দিনত সম্পূৰ্ণ হ'ব তেতিয়া গোটেইকেইজনে কৰিলে তো 5 days তো অপশ্যন কি হ'ব এ নেক্সট স্টাৰ্ট কৰিছোঁ আমি পি এ এইটো এক মিনিট এটা মিষ্টেক হৈ আছে এইটো পিটো নাহিব A can do a work in 4 hours B can do twice of this work in 12 hours and C can do it in 12 hours মানে কি কৈছে A এটা কাম কি কৰে 4 ঘণ্টাত কৰে B এ আকৌ সেই কামটোৰ দুগুণ কাম 12 ঘণ্টাত কৰে আৰু C এ 12 ঘণ্টাত কৰে তো প্ৰথম A উলিয়াই ল'ম A কিমানত কৰে 4 ঘণ্টা B এ যদি দুগুণ কাম 12 ঘণ্টাত কৰে তেন্তে এগুণ কাম কিমান হ'ব 6 ঘণ্টাত তো আমি এই এগুণ কামটো ল'ব লাগিব তো B এ কিমান কৰিব 6 ঘণ্টাত কৰিব আৰু C এ কৰিব কিমানত 12 ঘণ্টাত তো টোটেল কামটো আমি ইহঁতৰ উলিয়াই ল'ম টোটেল কামটো আমাৰ কিমান হ'ব ইহঁতৰ এলচিএম হ'ব কিমান হ'ব এলচিএম 12 তো A ৰ এফিচিয়েন্সি কিমান হ'ব 3 B ৰ এফিচিয়েন্সি 6 ৰে দুবাৰ যাব C এফিচিয়েন্সি কিমান হ'ব এবাৰ যাব ঠিক আছে আৰু গোটেইকেইজনে মিলি কামটো কিমান টাইমত কমপ্লিট কৰিব হেতু কৈছে তো গোটেইকেইজন মিলিলে কামটো কিমান হ'ব 3টা 2টা 5টা 6টা কাম হ'ব মানে 1 ঘণ্টাত ইহঁতৰ কেইটা কাম হ'ব 6টাকে কাম হ'ব 1 ঘণ্টাত যদি ইহঁতৰ 6টাকে কাম হয় তেন্তে 12টা কাম আছে গোটেইকেইটা মিলিলে কিমান টাইম লাগিব 6 ৰে ডিভাইড কৰি দিম তো 2 আৱাৰ্ছ লাগিব তো 2 আৱাৰ্ছ কি অপশ্যন এ কাৰেক্ট নেক্সটটো কৰিম আমি এতিয়া নেক্সটটো কৈছে M and O alone can complete a piece of work in 10, 12 and 15 days. M এ 10 দিনত N এ 12 দিনত আৰু O এ কিমান কৰে 15 দিনত In how many days M and O complete 1/6 of the same work working together মানে গোটেই কামটো যদি 1/6 পোৰ্শনটো কৰে গোটেইকেইটা মিলি কিমান টাইম লাগিব আমি হেতু উলিয়াব লাগিব তো আমি ফাৰ্ষ্ট সিহঁতক কোনে কিমান দিন কৰে হেতু উলিয়াই ল'ম M এ কৰে 10 দিন লাগে গোটেই কামটো N ৰ গোটেই অকলে কৰিলে কিমান দিন লাগিব 12 দিন লাগিব তাৰ পিছত O ৰ কিমান দিন লাগিব O ৰ লাগিব 15 দিন তো গোটেইকেইটা আমি টোটেল কাম উলিয়াম টোটেল কাম কিমান হ'ব সিহঁতৰ 60 হ'ব টোটেল ৱৰ্ক এলচিএম ল'ম আমি তো M ৰ এফিচিয়েন্সি উলিয়াম M ৰ এফিচিয়েন্সি কিমান হ'ব 6 N ৰ এফিচিয়েন্সি 5 আৰু O ৰ এফিচিয়েন্সি কিমান হ'ব 4 তো গোটেইকেইটাই মিলি এদিনৰ কাম কেইটা কৰিব 6 + 4 = 15টা কাম গোটেইকেইটাই 15টা কাম কৰিব এদিনত ঠিক আছে কিন্তু আমাৰ ইয়াত কি উলিয়াব লাগে আমাৰ ইয়াত উলিয়াব লাগিব কি গোটেই কামটো কৰাটো নালাগে আমাৰ ইয়াত কৈছে গোটেই কামটো 1/6 অফ ৱৰ্ক মানে টোটেল ৱৰ্কৰ 1/6 পোৰ্শন কিমান হ'ব 6 ৰে ইয়াক কিমান কাটিব 10 বাৰ কাটিব মানে 10 তো আমি এই 10টা কাম ঠিক আছে এই 10টা কাম যোনটো পাইছো এই 10টা কামক ইহঁতে কিমান দিন কৰিব গোটেইকেইটা মিলি কিমান দিনত কমপ্লিট কৰিব বুলি কৈছে 10 ডিভাইডেড বাই কিমান হ'ব 15 তো আমি কটাকটি কৰিম এতিয়া 5 ৰে যাব দুবাৰ 5 ৰে যাব তিনিবাৰ তো 2/3 days 2/3 days কোনটো এটা অপশ্যন আমাৰ বি ঠিক আছে বন্ধুসকল আমাৰ কুৱেশ্যন 5টাই আছিলে তো বেছি কুৱেশ্যন ৰাখা নাই মই চ' আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিছোঁ
যদি ভিডিঅ'টো ভাল লাগে আপোনালোকক লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰিব নাপাহৰিব। তো আজিলৈ ইমানে, ধন্যবাদ।